ভৰাই আছে ব্ৰইলাৰ মাংস চুঙাত দিয়া ব্ৰইলাৰ মাংস খাম এয়া মিক্স কৰি লৈছে সব নিমখ হালধি আৰু এয়া দেখিছে আপোনালোকে এই দুটা চুঙা আৰু দুইটাতে এইফালে আছে খৰিকা এইফালে খৰিকা দেখিছে এইটো ব্ৰইলাৰ মাংস খৰিকাত দিয়া আৰু এইফালে দীপ ভাই কি কৰি আছে খৰি লৈছে ই খৰি মানে আপোনালোকে স্বাগতম জনাইছো মই সীমান্তই আৰু আপোনালোকে চাই আছে এছবি সীমান্ত ইউটিউব চেনেল আৰু আজি এটা মানে পাৰ্টিলৈ গৈ আছো এইফালে আছে দীপ ভাই দেখিছে আপোনালোকে দীপ ভাই লৈ লৈছে এয়া বাঁহ লৈ লৈছোঁ এইফালে টিউপাল লৈ লৈছোঁ আৰু ইয়াত বহুত কিবা কিবি আছে আপোনালোকক দেখাম পাছত এইফালে চুঙা আছে দেখিছে আপোনালোকে আৰু ভমক আছে এইফালে ভমক লৈ আনিছে এইফালে মনটোৱে ভমক লৈ আনিছে এইফালে মনটোৱে লৈ আছে ভমক অলপ পিছত জ্বলিব ভমক অলপ পিছত জ্বলামে আৰু ধুনীয়া ফিল এটা দিম আমি মানে তেনেকুৱা ইলেক্ট্ৰনিক একো ব্যৱহাৰ নকৰোঁ মানে চব মানে ভমক চমক এইবিলাকে জ্বলাম আৰু আগৰ দিনৰ মানুহবিলাকে কেনেকৈ থাকিছিলে তেনেকৈ থাকিছিলে আমাৰ লাইট চাইট কোনো ব্যৱস্থা নাই অকল মোবাইলটো আছে আৰু অইন একো নাই আপোনালোকক মানে মজা ফিল এটা দিম আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু এইফালে হালধীয়া দেখিছে চবফালে খেতি আছে আৰু আমি নদীৰ পাৰত মানে আজি গোটেই ৰাতিটো কটাম এটা আমি এতিয়া গৈ আছোঁ নদীৰ কিনাৰলৈ সেইফালে গৈ আছে গোটেইকেইটা বহুত কিবা কিবি হ'ব আপোনালোকে চাই থাকিব কিন্তু এতিয়া কোৱালিটিটো ইমান ভাল নাপাব যিহেতু এতিয়া সন্ধিয়া টাইম হৈ গ'ল এতিয়া সব বস্তু আনিলোঁ কিন্তু এটা বস্তু আনিবলৈ পাহৰি থাকিলোঁ মানে ইয়াতে বিচাৰিম বুলি ভাবিছিলোঁ মেইন বস্তু মানে খৰি আনিবলৈ পাহৰি থাকিলোঁ যিহেতু জুই লাগিবই আৰু নদীৰ কিনাৰত যিহেতু থাকিম আৰু জুই ফুৱাই গোটেই ৰাতি থাকিব লাগিব আৰু এতিয়া মানে খৰি বিচাৰিব লাগিব এয়া খৰি বিচাৰি আছে দীপ ভাই লৈ গৈ আছে খৰিটো মানে নানিলোঁ খৰিটো মেইন ন খৰি লাগিব এয়া চাইকেলত এনেকৈ বান্ধি লোৱা আছে এইফালে কাঁহী এখন জিলিকি গৈছে পাই গ'লো সি নদী কিনাৰ এইবোৰ দেখিছে বালি আপোনালোকে চব বালি এইফালে দীপ ভাই নি আছে খৰি আৰু নদী কিনাৰতে জেগা বিচাৰি পাই গ'লো আৰু ইয়াতে হ'ব আজি মানে এইফালে প্ৰকাণ্ড কাঠ এডাল পৰি আছে আপোনালোকে ধৰিব পাৰিছে নাই নাজানো কিন্তু পোহৰটো খুব কম কোৱালিটি ভাল নহয় আৰু এইডোখৰতে হ'ব এইফালে আছে ভমক এইটো ভমক ৰাখি দিলোঁ ইয়াতে আৰু ইয়াতে হ'ব আজি মানে আমাৰ পিকনিকটো মানে থকাটো এইফালে জ্বলাই দিলে ভমক মনটোৱে এইটো দেখিছে আপোনালোকে এইটো পোহৰৰ ব্যৱস্থা হ'ব আৰু এনেকুৱা কোনো আমি লাইট চাইট অনা নাই যে ইয়াত থাকিবলৈ আৰু আগৰ দিনত মানুহবোৰ কেনেকৈ আছিলে মানে সেই ফিলটো আমি ল'ম আজি এইফালে জ্বলাই দিলে ভমক আৰু এডাল প্ৰকাণ্ড কাঠ আৰু ইয়াতে জুই জ্বলোৱা হ'ব জুই আৰু এতিয়া এইফালে আমাৰ যিটো মানে থকাৰ ব্যৱস্থাটো কৰিছিলোঁ এইফালে বনাই আছে মানে এতিয়ালৈকে কমপ্লিট হোৱাগৈ নাই এইখন টিউপাল দেখিছে আপোনালোকে এনেকৈ খুঁটা পুতি লৈছোঁ ইয়াৰ তলতে মানে আমি আজি থাকিম আৰু এইফালে কি আনিছোঁ আপোনালোকক অলপ দেখাই দিওঁ মানে ভিতৰত এইটো দেখিছে আপোনালোকে চুঙা আৰু ইয়াত মানে মাংস পুৰি খাবৰ কাৰণে চুঙা অনা হৈছে এইফালে তেল চেল কাঁহী চৌকা মানে চব আছে মানে চৌ আছে কাঁহী কেৰাহী চেৰাহী চব মানে এইফালে পানী আছে এইফালে জ্বলি আছে জুই আৰু এজনে বনাই আছে শলা মানে ইয়াত মাংস পুৰি খাবৰ কাৰণে খৰিকা আৰু এইফালে দীপ ভাই মানে টেণ্টটো বনাই হোৱা নাই এইফালে টিউপাল বান্ধিয়ে আছে আৰু এইফালে আপোনালোকে দেখা নাই এইফালে এইখন দৈয়াং নদী হয় আমি দৈয়াং নদীৰ কিনাৰতে আছোঁ এইফালে দীপ ভাই আছে আৰু আপোনালোকে এইফালে জুই দেখিছে চাগে তাতে আমি আজি থাকিম ব্ৰইলাৰ মাংস পুৰা মানে এতিয়া চিলাই আছে শলাত পুৰা চিলাই আছে মানে খৰিকাত আৰু এতিয়া জুইত দি আমি খাব লাগিব এইফালে ব্ৰইলাৰ এইফালে মনটোৱে পুৰা লোভৰ পানী মোৰ জিভা পানী পৰি আছে এইফালে দীপ ভাই আছে একজনে চিলাই আছে চুঙাত দিয়া ব্ৰইলাৰ মাংস খাম এয়া মিক্স কৰি লৈছে চব নিমখ হালধি আৰু এয়া দেখিছে আপোনালোকে এই দুটা চুঙা আৰু দুইটাতে এইফালে আছে খৰিকা দেখিছে এইটো ব্ৰইলাৰ মাংস খৰিকাত দিয়া আৰু এইফালে দীপ ভাই কি কৰি আছে খৰি লৈছে ই খৰি মানে অলপ কমি গৈছে এইফালে ভাতো বনি আছে এইটো ভাত বনি আছে দেখিছে আপোনালোকে আৰু এইফালে দীপ ভাই দি আছে খৰি এয়া চুঙাত দিয়া ব্ৰইলাৰ মাংস এয়া এতিয়া টেষ্ট কৰি চাওঁ দীপ ভাই টেষ্ট কৰিছে কেনেকুৱা এইফালে আমাৰ এতিয়া খানা ৰেডি হৈছে এইফালে দীপ ভাই লৈছে কেনেকুৱা খানা একদম মানে টেষ্ট কৰা নাই ন ইয়াৰ চোলা তোলা নাই দেখিছেনে নাচি ইমানেই মানে গৰম উঠি গ'ল চৰ্বিটো বাছ হৈ গৈছে আৰু খানাত কি আছে খানাত আছে ব্ৰইলাৰ মাংস আৰু অলপ চলপ গাহৰি আছে আৰু এতিয়া বাজিলে দেখিছে আপোনালোকে 12:03 আৰু ৰাতি এতিয়া 12:03 হ'ল এইটো দেখিছে আপোনালোকে আৰু এইফালে আমি বহি আছোঁ এইফালে দীপ ভাই আছে এইফালে মই বহি আছোঁ আৰু বহুত ঠাণ্ডা চবফালে কুঁৱলী এইফালে এজন বহি আছে আৰু বাকী দুজন সেইফালে শুই গ'ল দেখিছে দুইজন শুই গ'ল চবফালে কুঁৱলী এইবোৰ দেখিছে আপোনালোকে কেমেৰাত চব উৰি আছে যে কুঁৱলী
বগা এইফালে দীপ ভাই জুই জ্বলাই আছো পুৰা ধুনীয়াকে যেহেতু ঠাণ্ডাটো বহুত বেছি জুই নজ্বলালে ইয়াত বহিবই নোৱাৰি এইফালে যোনটো ধৰিব পৰা নাই এইবোৰ চব কুঁৱলী কেনেকুৱা কুঁৱলী মানে আপোনালোকক বুজাব নোৱাৰিম 1:34 হ'ল এতিয়া ৰাতি 1:34 আৰু এতিয়া আমি নদীত এইফালে ধুই আছে এইটো বটুৱা ধুই আছে এইফালে আলু দেখিছেনে আপোনালোকে আলু 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 মানে গছৰ পৰা খানি আনিছে এইফালে দেখিছে নদীত এতিয়া ভাপ 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 চবফালে নদী ধোঁৱা হৈ আছে এইফালে বটুৱা ধুই আছে এইফালে আলু আলু মানে ইয়াত বইল কৰিম ভাই ঠাণ্ডা কেনেকুৱা লাগিছে ঠাণ্ডা অনুভৱ বহুত ভাল আজি অলপো ঠাণ্ডা লগা নাই ঠাণ্ডা নাই লগা জোচত আছো বহুত জোচত আছো এইফালে দেখিছে চবফালে কুঁৱলী 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 নিয়ৰ আৰু এইফালে আছে নদী আৰু এয়া নদীত ধুই আছে দেখিছে আপোনালোকে কিমান ঠাণ্ডা হ'ব পাৰে আৰু এই খালী ভৰি আছো দেখিছেনে খালী ভৰিয়ে আছো ইও আছে খালী ভৰিয়ে আছো আজি আমি বহুত জোচত আছো এইফালে এয়া আলু এনাৰ্জিটো বহুত কমি গ'ল আকৌ এনাৰ্জিটো বহাম আলু খাই আজি বহাই আকৌ অলপ ডান্স কৰিব লাগিব এতিয়া বাজিছে ৰাতিপুৱা 5টা আৰু আমি এতিয়া ঘৰলৈ মানে আহি আছো পুৰা ঠাণ্ডা লাগিলে এয়া দীপ ভাই আনি আছে এইফালে চাইকেল দেখিছে আপোনালোকে কেনেকুৱা একদম অনুভৱ কেনেকুৱা আজি ৰাতিটো কেনেকুৱা লাগিলে বহুত ভাল লাগিলে বহুত এনজয় এতিয়া ৰাতিপুৱা 5টা বাজি গ'ল আৰু আমি আহি আছো ঘৰলৈ